ৰেপগনৰ ঠাণ্ডাই কাতিন্দ্ৰ স্বৰ্গীয়াৰী বড়োসকলৰ এজন সকলোৰে শ্ৰদ্ধাৰ এজন সাহিত্যিক আছিলে। তেখেতৰ মৃত্যু দিৱসত আজি শালবাৰী কলেজত তেখেতক স্মৰণ কৰি এটি আলোচনা চক্ৰ আয়োজন কৰা হৈছে আৰু সেই আলোচনা চক্ৰত আহি মোৰ বহুত ভাল লাগিছে। কাতিন্দ্ৰ স্বৰ্গীয়াৰী ডাঙৰীয়াক বড়ো ভাষাত ৰেপগনি ঠাণ্ডাই টাইটেল দিয়া হৈছে আৰু তেখেতৰ জীৱনকালত জীৱনৰ শেষলৈকে ক্লাছ 5ৰ পৰা আৰম্ভ কৰি লিখা মেলা আৰম্ভ কৰিছিলে আৰু বড়ো সাহিত্যত বহুত ডাঙৰ অৱদান তেখেতে দি গৈছে। তেখেতৰ স্বৰ্গীয় আত্মা সদায় যাতে স্বৰ্গত শান্তিৰে থাকে, ইয়াৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ। আৰু শালবাৰী কলেজত যিহেতু কাতিন্দ্ৰ স্বৰ্গীয়াৰী ডাঙৰীয়াৰ নামত তেখেতসকলে বছৰি বছৰি তেখেতক স্মৰণ কৰি তেখেতক শ্ৰদ্ধা কৰি এই দিৱসটো মানি আছে পালি আছে। সেইকাৰণে মই অনুৰোধ কৰিছোঁ যে তেখেতৰ সকলো লিখনিকে ডিজিটাইজ কৰিব লাগে। তেখেতৰ সকলো লিখনিকে শালবাৰী কলেজত তেখেতসকলে প্ৰিজাৰ্ভ কৰিব লাগে আৰু ইয়াৰ কাৰণে আমাৰ বিটিআৰ চৰকাৰৰ পৰা আৰ্থিক আমি অনুদান দিবৰ কাৰণে তেখেতসকলক ঘোষণা কৰিছোঁ। আপোনালোকে দেখা পাই আছে 4-5 বছৰত আমি ৰাইজৰ আগত কৈ আছোঁ যে UPPL মডেলৰ যিটো ৰাজনীতি, সেইটো শান্তি, সকলো জাতি জনগোষ্ঠীৰ নিৰাপত্তা আৰু সমন্বয় কৰা আৰু সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন। আজি আমি শান্তি, নিৰাপত্তা, সমন্বয় আৰু উন্নয়ন এই 4টা বিষয়টো লৈ পেলাই ৰাজনীতি কৰি আছোঁ আৰু 4টা বছৰত বা 5টা বছৰত প্ৰথম 5টা বছৰ 50 বছৰৰ ভিতৰত য'ত বড়োলেণ্ড ৰাইজে শান্তি দেখিবলৈ পাইছে। গতিকে এই শান্তি চিৰযুগীয় হওক, এই শান্তিয়ে সদায় থাকক। শান্তি থাকিলে বাকী কামবিলাক কৰিব পাৰিব। সেইকাৰণে UPPL মডেলৰ ৰাজনীতিত আমি বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণ আৰু 26টা জনগোষ্ঠীক আগুৱাই নিয়াৰ কাৰণে কাম কৰা এটা সংকল্প লৈছোঁ আৰু সেইখিনি কাম যেতিয়ালৈকে শেষ নহয় UPPL বহি নাথাকে। UPPLৰ জাগৰণটোৱে হৈছে যে বড়োলেণ্ডত শান্তি স্থাপন কৰা, সকলো জাতি জনগোষ্ঠীক নিৰাপত্তা প্ৰদান কৰা, সমন্বয় কৰা আৰু সকলো জাতি জনগোষ্ঠীৰ সমমৰ্যাদা, সম অধিকাৰ, চপৰ ভাষা সংস্কৃতি লৈ একেলগে আগুৱাই যোৱা। এপছু আৰু বড়ো সাহিত্যৰ সংবাদ মেলৰ পিছতে জাগৰণ সৃষ্টি হৈছে, ৰাজনীতিৰ মলত আলোড়ন সৃষ্টি হৈছে এই বিষয়টো লৈ। মই দেখা নাই এতিয়ালৈকে আলোড়ন সৃষ্টি হোৱাটো, তথাপিতো আপুনি কৈছে হিচাপে আহিবও পাৰে ক'ৰবাত আলোড়ন। মহিলাৰে কৈছে 20টা ভগাই ল'ব, বিষয়টো কি চাওক, তেখেতেতো 22টা ঘোষণাই কৰিলে, 2টা মাইনাছটো ক'ত কৰিব? দেৱাৰগাঁওটো দিব না আমাক কচুগাঁওটো মাইনাছ কৰি দিব? তেখেতেই ক'ব লাগিব, মোৰতো ক'ব লগা নাই। 20টা লগ হোৱাৰ পিছত আৰু বহুত মাইনাছ হৈ যাব। UPPL সম্পূৰ্ণ সাজু বিজেপিক মিত্ৰতা কৰাৰ কাৰণে। কি কৈছে? UPPL দলে সম্পূৰ্ণ সাজু আছে না বিজেপিক মিত্ৰতা? চাওক, দলৰ এটা নীতি নিয়ম থাকে, দলৰ বিভিন্ন লেভেলৰ কমিটি থাকে। সেই কমিটিবিলাক আলোচনা কৰিব যিটো কাম বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণৰ কাৰণে ভাল হয়, যিটো কামটো কৰিলে বড়োলেণ্ডৰ 26টা জনগোষ্ঠীৰ ভাল হয়, সেই কামটোৱে কৰিম।